নমস্কাৰ সকলোকে ইমান ধুনীয়াকৈ সজাইছে কালি ৰাতিপুৱা আপোনালোক ধুনীয়াকৈ মই দেখিবলৈ এটা ৰেডি হৈ আছোঁ তো কিবা এটা সাপোৰ্ট কৰিব আৰু চাব ভিডিঅ'টোত ভাল লাগিব তো আজি নেদেখাও আজি অকমান কিবা অলপ সৰু সৰু বস্তু দেখুৱাইছোঁ আজি মূৰ্তিটো নেদেখাও যেহেতু আজি গণেশ পূজা নহয় কালি ৰাতিপুৱাহে দেখুৱাম তো মই আজি যেহেতু গণেশ মন্দিৰটো মই দেখুৱা নাই গণেশ মূৰ্তিটো আজি নেদেখাও যেহেতু আমি ৰাতিপুৱা কালি গণেশ পূজা তো সকলোৱে ব্যস্ত হৈছে কমিটিৰ কৰ্মকৰ্তাক মই বহুত ধন্যবাদ দিছোঁ আৰু বহুত বৰ্তমান 20 সংখ্যক গণেশ পূজা উদযাপন হ'বলৈ যাই আছে আমাৰ সুকলমে হৈ যায় কৰ্মটো হেতু আমাৰ আশীৰ্বাদ গণেশ বাবাৰ ওচৰত যেহেতু প্ৰথম পূজা বুলি ক'লে গণেশ পূজা আহে তো ধুনীয়াকৈ চাব পাৰে তো মই দেখুৱাই আছোঁ চাই থাকিব এইটো দীঘল ব্লগত দেখা পাব হা তো আজি গণেশ মূৰ্তিটো মই আজি নেদেখাওঁ কালি ৰাতিপুৱা দেখুৱাম তো বহুত কষ্টৰে কৰি আছে দাদাসকল তো ৰাতি এনেকুৱাকৈ বহুত ধুনীয়াকৈ যাতে মানুহবিলাক আহিলেও ধুনীয়াকৈ ইয়াত পূজা ভাগত অংশগ্ৰহণ কৰিব পাৰিব তাৰ বাবে ধুনীয়াকৈ কমিটিৰ পৰা ব্যৱস্থা এটা কৰা হৈছে এই ধুনীয়া লাগিছে তো আমাৰ ঘৰৰ ওচৰৰে হয় এইটো তো মই ইয়াত থাকোঁৱেই প্ৰতি বছৰে তো ভাল লাগে অহাকালি আপোনালোকে দেখা পাব গণেশ মূৰ্তিটো সহকাৰে আজি নেদেখাওঁ ৰেডি হৈ আছোঁ কালি আমি ধুনীয়াকৈ গণেশ মূৰ্তিটো আপোনালোকক দেখুৱাম কেনেকৈ পাৰোঁ যিমানে আৰু আপোনালোকক দৰ্শন কৰাই দিম যিসকল মানুহে ব্যস্ত হৈছে সেইসকলকো দৰ্শন কৰাই দিম গণেশ বাবাৰ তো চাই থাকিব ধুনীয়াকৈ চাইকেলখন লৈ ওলাই আহিলোঁ মানে তো এতিয়া মই যাই আছোঁ গণেশ মন্দিৰ তো গণেশ মন্দিৰত অকণমান যিমানে পাৰোঁ দেখুৱাম চাব ভাল লাগিব এইটোৱে আপোনালোককো গণেশ বাবাৰ দৰ্শন কৰাই দিওঁ দৰ্শন কৰি লওক কেনে নি পূজা হ'ব প্ৰত্যেক বছৰে ৰবিবাৰে ভিডিঅ' বনাই মিনি ব্লগ বনাইছোঁ ইয়াতে ভিডিঅ' বনাই আছে পুৰা একদম তো চাব চাব আমাৰ বজালে ল'ৰা যিহেতু তো বহুত মানুহ এইবাৰ অলপ মানুহ কম যেন লাগি আছে কি কওঁ নিত এইবাৰ অলপ কম অন্যতকৈ এইবাৰ অলপ মানুহ অলপ কম তাৰপাছত খাওঁ টাইমত মানুহ অলপ গৰমো আছে আজি বহুত খিচাৰি মেইন এই খিচাৰিটো খাব একদম খাইছে খিচাৰি মেইন তো চাব পাৰে মানুহ আছে বহুত বাবু তুমি মোৰ ভিডিঅ' চাওঁ নামটো কৈ দিয়া তোমাৰ তো ভাল লাগে এনেকৈ ওচৰতে এনেকৈ লগ পালে মানুহবিলাক বহুত ধুনীয়া লাগে তো চাব পাৰে তো দেখুৱাম মই আজি যিমানেৰে পাৰোঁ ব্লগ দি দেখা পাব আপোনালোকে ভাত বিতৰণ চলি আছে ইয়াত তো গোটেই কম মানুহ হ'লে ময়ো আছোঁ ইয়াত চাব পাৰি আজি বছৰৰ প্ৰথম দিনা গণেশ পূজা প্ৰথম পূজাটো আহিল তো মানুহ বহুত হৈছে তো চাব পাৰে ৰেডি নে কি ৰেডি কৰি আছে তো বন্দা তো ৰাজহুৱা ভোগৰ বাবে ৰেডি হৈ আছে চাব পাৰে খিচাৰি ৰেডি প্ৰসাদ ৰেডি আহি গৈছে আছিল ভোগটো ল'লোতে দাদাসকল কমিটিৰে হয় তো এইবাৰেও মানুহৰ অইনবাৰৰ দৰে সমকম এনেকুৱাই চলি আছে আৰু ভালেই লাগিল তো চব বহি আছে কমিটিৰে দাদাসকল তো এইবাৰে আগৰ দৰে মানুহটোৱে আছে না আগৰ সমানে মানুহ আগৰ দিন বাঢ়ি আছে মানুহ তো ভাল লাগে এনেকুৱাকৈ চাব পাঠশালার রাইজর কি ডম নাই নাকি আরে মাতে রাইজর ইমান ঠান্ডা এই আমি কেন কি আতা পারি আমার ভালো আরে না আমি কেন কি আতা পারি মা আপোনাক কয় আজি বহুত বেছি বেয়া পাইছে আপুনি মোৰ লগতে আহিছিল আপুনি ক'ত কৈ আছিল কওকচোন মই আকৌ ইয়াত পালোহি তো যে
পাঠশালাত প্ৰগ্ৰাম কৰি কেনেকুৱা লাগিল আমি এইবাৰ কেনেকুৱা লাগিল পাঠশালাত আপোনালোকৰ পাঠশালাত প্ৰগ্ৰাম কৰি কেনেকুৱা লাগিল কংকন কাশ্যপৰ গীতৰ সহায় মানে আজি অসুস্থ হৈ আছে তো আপোনালোকৰ অতি মৰমৰ হৈ যায় অমৃত প্ৰভা ঠিক আছে পাঠশালাৰ ৰাজ্য কিবা এটা কৈ দিয়ক গণেশ পূজাৰ বাবে উপস্থিত হৈছে আমি খন্তেক পিছতে Thank you. অমৃত প্ৰভা Bye bye. গীতৰ সহায় আমাৰ বিশ্বসংখ্যক গণেশ পূজা আজি সম্পূৰ্ণ হৈ গ'ল কালি দুপৰীয়া আপোনাৰ 2 বজাত আপোনাৰ গণেশ ভাওনী আছে তাৰ বাবে আমাৰ কমিটিৰ কৰ্তা মানে বিষয়সকলৰ লগত মই অকণমান কথা পাতিম তো অকণমান আপোনালোকে চাব ভিডিঅ'টো চালে ভাল পাব কালি অহাকালি কি হ'বলৈ যাই আছে তো বাইদেউ আপোনালোকে কি হ'বলৈ যাই আছে কালি আমি নমস্কাৰ আমি বাচ্চাৰ বাসিন্দা হয় এই গণেশ পূজাখন আমাৰ প্ৰত্যেক বছৰে আমি উদযাপন কৰোঁ গতিকে এই পূজাখনৰ কাৰণে আমি আজিতো গণেশ পূজা গ'লে একদম সত্য ক'ব আকৌ নেক্সট অহা বছৰৰ কাৰণে আকৌ এই দিনটোলৈকে ৰখি থাকোঁ গতিকে কালি বিসৰ্জন আছে কালি বিসৰ্জন হোৱাৰ বাবে আমাৰ যথেষ্ট মনৰ দুখ যেতিয়া বাবাক আমি বিসৰ্জন দিওঁ তেতিয়া আমি তাৰ পৰা কান্দি আহিব লগা হয় গতিকে এই বছৰটো আকৌ সকলোৰে শুভকামনা যায় আৰু সকলোৱে যিমান মানুহে ব্যস্তত আছে সিসকলক গণেশ বাবাৰ আশীৰ্বাদটো মই মোৰ ভিডিঅ'ত জগাই দি মই দি দিছোঁ গণপতি বাবা গণপতি বাপ্পা তো আজি বাইদেউ আপোনাৰ আমাৰ পাঠশালা গণেশ মন্দিৰ বিশ্বসংখ্যক আজি উদযাপন সমিতিৰ পৰা সম্পূৰ্ণ হৈ গ'ল আপোনাৰ কেনেকুৱা লাগিলে বাপৰে কি কম ভাষা নাই বহুত বেছি ভাল লাগিছে বহুত বেছি ভাল লাগিছে ইমান ছাপোৰ্ট সকলোৰে মানে গোটেই পৰিৱেশন কৰি মানে বহুত বেছি ভাল লাগিলে মানে সকলো যিখিনি আমাৰ ৰাইজ আছিলে ইমান ছাপৰ্টিভ বহুত ভাল লাগিলে ভাষাই নাই ক'বলৈ তো চবচে ভাল লাগিলে লাষ্টত এবাৰ গণপতি বাপ্পা মৰিয়া আজি গণপতি বাপ্পা যিহেতু বিসৰ্জন মই ইয়াত আছোঁ তো চাব পাৰে ইয়াত কমিটিৰ কৰ্তা চাওক সংগতা তো এইটো চাব হা এইটো ভিডিঅ' চাব হা বঢ়িয়া গণপতি বাপ্পা তো এইটো মই ব্লগত আনিছোঁ যিহেতু অলপ বেলেগকৈ ভিডিঅ'ত বনাইছোঁ কেনে গণপতি বাপ্পা তো প্ৰতিখন গাড়ীৰ জজ এনে হৈ আছে বৰ্তমান গণপতি বাপ্পা চব জজ মানে চব একে এনে হৈ আছে আৰু চাওকচোন এতিয়াও জজ একে গোটেই কম নহয় গণপতি বাপ্পা ড্ৰাইভাৰৰ পৰা জজ এতিয়া বহুত বেলেগ মানে ভাল লাগে এনেকুৱাকৈ আমাৰ বছৰৰ প্ৰথম পূজা বুলি ক'লে গণেশ পূজা হয় আমি গণেশ পূজাৰ নামত ওলাই আহোঁ মানুহবিলাক তো ভাল লাগে গণপতি বাপ্পা আমি চৰণ লওঁ তো সেয়া আৰু যিখিনি মানুহে ঘৰৰ আছে তাকো আজি দৰ্শন কৰেও দিম বিদ্যাও দি দিম চবখিনি একেলগে এটি ব্লগটোতে তো ভাল লাগে চাব উঠিলাম এখন ইয়াৰ গাড়ী তাতে বহি ল'লোঁ গণপতি বাপ্পা ভাল লাগে ময়ো এনেকৈ গাড়ীত উঠা নামা কৰি থাকোঁ ভাল লাগে অলপ মানে এনেকৈ দেখে থাকোঁ ময়ো এনেকৈ দেখে বহুত ভাল লাগে মোৰো তো বহুত এক্সাইটেড ধুনীয়াকৈ এতিয়া ময়ো গাড়ীত উঠি লৈছোঁ এখন গাড়ীত উঠি লৈছোঁ চাব পাৰে এইবাৰ বাছতে যাওঁ নেকি এখন বাছতে যাওঁ নেকি ৰ'ব এইবাৰ বাছত সোমাম মানে চব গাড়ীত প্ৰেক্টিচ কৰি আহিছোঁ এইবাৰ বাছত অলপ সোমাইছোঁ বাছত সোমালে বা কেনে লাগে এইবাৰ প্ৰথমবাৰৰ কাৰণে বাছত যাম গণপতি বাপ্পাৰ বিসৰ্জনত বাছৰ হেণ্ডিমেন হৈ বহি লৈছোঁ এতিয়া গোটেই চাওক এইবাৰ ফাৰ্ষ্ট টাইম সকলোকে গণপতি বাপ্পা এইবাৰ প্ৰথমবাৰৰ কাৰণে বাছত গণপতি বাপ্পাৰ বিসৰ্জনত বহুত ভাল লাগিছে মনটো
যিমানে চাইছে শ্বেয়াৰ কৰি দিব খালি মাত্ৰ গণপতি বাপ্পা এইবাৰি মই যাম বেলেগত ইবাৰি যাম বেলেগত ইবাৰি বাছত নহয় দাদা ইবাৰি বাইকত নাযাওঁ ইবাৰি আৰু বেলেগ গাড়ীত যাম তো মই কোনখন গাড়ীত যাওঁ ৰিক্স নাই যাই থাকোঁ ভিডিঅ' বনাই না তো এখনতো যাবা পাৰোঁ এখনো হ'ব পাৰে ডিচিপ্লিনটো বহুত ধুনীয়া আৰু যিখিনি কমিটিৰ বিষয়ে কৰিছে চাগে বহুত ধুনীয়া লাগিছে এইবাৰ ডিচিপ্লিনটো বহুত ধুনীয়া হৈছে আৰু চাব পাৰে বহুত সকলো পিনে লাইট পাতি দি এইটো দাদা কমিটিৰ পৰাই দিয়া হয় ন এতিয়া আমাৰ পাঠশালা কমিটিৰ পৰা ধুনীয়াকৈ দিছে ধুনীয়াকৈ লাইটৰ ছিষ্টেমটো দিছে চাব পাৰে বহুত ধুনীয়া গণেশ বাবা আহি আছে তো চাব ধুনীয়াকৈ এইবিলাক আমাৰ পাঠশালা গণেশ পূজাত ধুনীয়াকৈ এইটো কমিটিৰ পৰা লৈছে তো চাওক আমাৰ এই কাইলা নদী আমাৰ জালিঘাটাত অৱস্থিত আমি জালিঘাটা মন্দিৰত আছোঁ বৰ্তমান তো আমাৰ ইয়াতে আমি গণেশ বাবাক আজি বিসৰ্জন দিম তো দিমহে চিৰদিনৰ কাৰণে নহয় আজিৰ বাবে দিম অহা বছৰ আৰু গণেশ পূজাত এনেকৈ লগ পাম মানুহবিলাকৰ লগত তো এইবাৰ ভাল লাগিছে এটা বস্তুৱে লাগিছে আৰু তো লাইটৰ ব্যৱস্থাটো ধুনীয়াকৈ কৰা গৈছে আগৰ বাৰত তো এইটো কমিটিৰ পৰাই দিয়া গৈছে আমাৰ না তো বহুত ধুনীয়া বহুত ভাল লাগিছে আমি গণেশ বাবাক ইয়াৰ পৰাই বিসৰ্জন দিম আজি তো চাই থাকিবা ভিডিঅ'টোত দেখা পাব লাষ্টত গণেশ বাবাটো বিসৰ্জন হ'ব এতিয়া চাই থাকিব ফাইনেলি আমাৰ কাইলৈ আমি বিসৰ্জন দিবলৈ মোটামুটি ৰেডি হৈছোঁ চাব পাৰে বিসৰ্জন অনুষ্ঠান মোটামুটি শেষ হ'বলৈ যায় যে চাওক তো আমি বাপাক বিসৰ্জন দি দিলোঁ তো চাব পাৰে ল'ৰা ছোৱালীৰ লগত থাকি বহুত ভাল পাওঁ এই মই সৰু ল'ৰাৰ লগতে থাকোঁ হা চবখিনি থাকোঁ ইসকলে কৈছে আজি লাষ্ট গণেশ পূজা আমি সম্পূৰ্ণ হৈ গ'ল গণপতি বাপ্পা বাবু তো ভাল লাগে তো এনেকুৱাকৈ তোমাৰ নামটো কৈ দিয়া নামটো কৈ দিয়া তোমাৰ নামটো তোৰ নাম নমস্কাৰ মোৰ নাম শ্ৰী পৰাগ তোমাৰ নাম নমস্কাৰ মোৰ নাম শ্ৰী কুণাল তো এনেকুৱাকৈ সৰু ল'ৰাবিলাকে ছাপোৰ্ট কৰিলে ভাল লাগে আজি গণপতি বাপ্পাৰ ইমানতে ব্লগটি আমি সমাপ্ত কৰিলোঁ